নমস্কাৰ পচন্দেকাৰ এপছৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দেকাৰ এপছৰ যি 22.0 আপডেট ভাৰ্জন আহিছে, সেই আপডেট ভাৰ্জন লগ ইন কৰাৰ ক্ষেত্ৰত আপোনালোকে যদি অসুবিধাৰ সন্মুখীন হৈ আছে, তেনেহ'লে সেই অসুবিধা কেনেকৈ নাইকিয়া কৰিব সেই সম্পৰ্কে দেখুওৱা হৈছে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা পুৰণিকলীয়া টিলিঙাটো চুই দিব আৰু অল কৰি দিব, যাতে সকলো নটিফিকেশ্যন আপোনালোকে পাই থাকে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। পচন্দেকাৰ এপছটো লগ ইন কৰাৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে লগ ইনত চুই দিব। লগ ইনত চুই দিয়াৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে মোবাইল নম্বৰ আৰু পাছৱৰ্ড বিচাৰিছে, গতিকে ইয়াতে মোবাইল নম্বৰ মানে পচন্দেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা যিটো মোবাইল নম্বৰ সেইটো ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পাছত যিটো পাছৱৰ্ড বিচাৰিছে, গতিকে পাছৱৰ্ডটো আপোনালোকে মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব। মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত ইয়াতে যে দেখুৱাইছে এইটো @ সেইটো চুই দিব। টো চুই দি 1 2 3 কৰি দিব, মানে মোবাইল নাম্বাৰটো দিব, তাৰপিছত @ দিব, 1 2 3 দিব। দি পেলাই ইয়াতে যিটো চকুটো দেখিছে এই চকুটো চুই দিব, যাতে আপোনালোকৰ চেম মোবাইল নাম্বাৰ আৰু @ 1 2 3 হৈ আছে নাই। তাৰপৰা ৰিমেম্বাৰ মি ইয়াতে চুই দিব। চুই দিয়াৰ পাছত আপোনালোকে লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ পিছত পচন্দেকাৰ এপছটোৰ যিখন এইখন ইণ্টাৰফেচ আছে, এই ইণ্টাৰফেচখন দেখা পাব। সাধাৰণতে যিদৰে আপোনালোকে পচন্দেকাৰ এপছটো লগ ইন কৰাৰ পিছত আপোনালোকে ইণ্টাৰফেচখন দেখা পায়, এই ইণ্টাৰফেচখন দেখা পাব। যদি এই উপায়টো ফ'ল' কৰিও আপোনালোকে পচন্দেকাৰ এপছটো লগ ইন কৰিব পৰা নাই, তেনেহ'লে আপোনালোকক দ্বিতীয়টো প্ৰচেছ দেখুৱাই আছোঁ, আৰু সেই প্ৰচেছটো আপোনালোকে ফ'ল' কৰি পচন্দেকাৰ এপছটো লগ ইন কৰিব পাৰিব। দ্বিতীয় প্ৰচেছটো হৈছে পচন্দেকাৰ এপছটো লগ ইন কৰিলে। লগ ইন কৰাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পালে। এই ইণ্টাৰফেচৰ ইয়াতে যে আছে ফৰগট এমপিন / পাছৱৰ্ড, ইয়াতে চুই দিলে। ফৰগট এমপিন পাছৱৰ্ডত চুই দিয়াৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে মোবাইল নম্বৰ বিচাৰিছে। মোবাইল নম্বৰ মানে যিটো পচন্দেকাৰ এপছত আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে, সেই মোবাইল নম্বৰটো ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পিছত গেট অ'টিপি কৰি দিব। গেট অ'টিপিত চুই দিয়াৰ পাছত আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ পচন্দেকাৰ এপছত আছিলে, সেই ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ অ'টিপি যাব। সেই অ'টিপিটো 4টা সংখ্যাৰ অ'টিপিটো ইয়াতে এণ্ট্ৰি কৰি দিব। 5 মিনিট সময় থাকে। 5 মিনিট সময়ৰ ভিতৰত এই অ'টিপিটো এণ্ট্ৰি কৰিব লাগে। এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে ইয়াতে ভেৰিফাই এণ্ড প্ৰচিড কৰি দিব। তাৰপাছত আপোনালোকৰ ইয়াতে এণ্টাৰ এমপিন মানে আপোনালোকৰ যিটো এক্সিষ্টিং মানে এমপিন আছিলে, আগৰ যিটো পুৰণা এমপিন আছিলে সেইটো নকৰিব, নতুন এমপিন 4টা সংখ্যাৰ এমপিন ইয়াতে এণ্ট্ৰি কৰিব, আৰু সেই চেম 4টা সংখ্যা কনফাৰ্ম এমপিনত এণ্ট্ৰি কৰিব। কনফাৰ্ম এমপিনত এণ্ট্ৰি কৰাৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখন মানে পচন্দেকাৰ এপছটো লগ ইন কৰিলে এই ইণ্টাৰফেচখন আপোনালোকে দেখা পাব। তাৰপিছত ইয়াতে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত আপোনালোকৰ পচন্দেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা মোবাইল নাম্বাৰটো আৰু 4টা সংখ্যাৰ যিটো এমপিন সেইটো ইয়াতে এণ্ট্ৰি কৰি দিব। আৰু এমপিনটো ঠিকে আছে নে নাই সেইটো চাবলৈ হ'লে চকু এটা যে আছে ইয়াত চুই দিব। ইয়াতে ৰিমেম্বাৰ কৰি দিব, তাৰপিছত ইয়াতে চাইন কৰি দিব। চাইন কৰি দিলে পচন্দেকাৰ এপছত আপোনালোকে লগ ইন কৰিব